ঈশ্বৰৰ প্ৰশংসা হওক। আজি 2023 চনৰ মে' মাহৰ 21 তাৰিখ পুৱা বেলাতে মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল আপুনি তেওঁত গ্ৰহণ কৰা হৈছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে, তেনেকৈ যি অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে, সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণ কৰিলে। ইফিচিয়া 1 অধ্যায় 4 পদৰ পৰা 6 পদ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিছুমান লোকে তেওঁলোকৰ ভাল কাৰ্যৰ আধাৰত ঈশ্বৰে তেওঁলোকলৈ গ্ৰহণ কৰিব বুলি আশা কৰি নিজৰ জীৱন যাপন কৰে। কিন্তু আমাৰ ভাল কাৰ্যই আমাক ঈশ্বৰৰ সৈতে সঠিক স্থিতি দিবলৈ পৰ্যাপ্ত নহয়। আপুনি আনকি এটা পৰিস্থিতিৰ মাজেৰে গৈ ভাবিব পাৰে, যেতিয়া মই মোৰ জীৱনলৈ চাওঁ, মই আনকি মোৰ পাপত বিচাৰি নাপাওঁ, তেন্তে মই ইয়াৰ মাজেৰে কি হৈ গৈ আছোঁ। ঠিক আছে, বাইবেলে কৈছে, কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোক পৰিত্ৰাণ পালা, আৰু সেয়েহে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে এই নিমিত্তে, সেয়ে কৰ্মৰ পৰাও নহয়। ইফিচিয়া 2 অধ্যায় 8 পদৰ পৰা 9 পদ। তদুপৰি গালাতিয়া 2 অধ্যায় 16 পদত এইদৰে কৈছে, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত্য ধাৰ্মিক বুলি গণিত নহয়, ঈশ্বৰক সন্তুষ্ট কৰিবলৈ যাতে তেওঁ গ্ৰহণ কৰিব পাৰে। সঠিকভাৱে জীয়াই থকাৰ সংগ্ৰাম অপ্ৰয়োজনীয়। আপুনি কিয় ইমান কঠোৰ পৰিশ্ৰম কৰিব লাগে? তেওঁৰ দ্বাৰা গ্ৰহণযোগ্য হ'বলৈ সংগ্ৰাম কৰা উচিত। যেতিয়া আত্মাই ইতিমধ্যে আমাৰ বাক্যৰ যোগেদি মাতিছে, কিন্তু অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে। ইফিচিয়া 1 অধ্যায় 5 পদ। ঈশ্বৰৰ আগত আপোনাক গ্ৰহণ কৰা হৈছে আৰু ধাৰ্মিক বুলি ঘোষণা কৰা হৈছে। এই সত্যক গ্ৰহণ কৰক আৰু এতিয়া সেই অনুসৰি তেওঁ সন্তুষ্ট কৰিবলৈ জীয়াই থাকক। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আপোনাক পৃথিৱীৰ স্থাপনৰ আগতে পবিত্ৰ আৰু প্ৰেমত তেওঁ আগত পবিত্ৰ আৰু দুখমুক্ত হ'বলৈ বাছি লৈছিল, আৰু তেওঁ আপোনাক তেওঁৰ উপস্থিতিৰ গ্ৰহণযোগ্য হ'বলৈ পুনৰ নিৰ্ধাৰিত কৰিছিল। আপোনাৰ আত্মাত তেওঁ ধাৰ্মিকতাই আপোনাৰ বাবে যি প্ৰস্তুত কৰিছে, তাৰ এটা অংশ আপুনি অপৰাধ, হীনমান্যতা, নিন্দা অবিহনে ঈশ্বৰৰ উপস্থিতিত সাহসেৰে থিয় হ'ব পাৰে। খ্ৰীষ্টত আপুনি ঈশ্বৰৰ সন্মুখত থিয় হৈ আছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এতিয়া যিহেতু আপুনি পুনৰ জন্ম গ্ৰহণ কৰিছে, আপুনি ঈশ্বৰৰ উপস্থিতিত থাকে আৰু আপুনি তেওঁক বিচাৰে আৰু বিচৰাৰ ধৰণে তেওঁ সেৱা কৰাৰ স্বাধীনতা আছে। যেতিয়ালৈকে এইটো আপোনাৰ বৰ্তমান চেতনাত নহয়, তেতিয়ালৈকে আপোনাৰ খ্ৰীষ্টত খোজ কঢ়াটো এক সংগ্ৰাম হ'ব। কিন্তু এইটো হ'ব নালাগে। আপোনাৰ বাবে খ্ৰীষ্ট ধৰ্ম ঈশ্বৰৰ সংগতি দৈনন্দিন অভিজ্ঞতা হ'ব লাগিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপোনালোকে য'তে আছে ত'তে থাকি আপোনালোকৰ পবিত্ৰ হাত ওপৰলৈ কৰি মোৰ লগত প্ৰাৰ্থনা এনেধৰণে ঘোষণা কৰক। সেই স্বৰ্গীয় প্ৰেমময় পিতৃ, মই তোমাক ধন্যবাদ দিছোঁ। প্ৰেম, অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰেমত তোমাৰ আগত মোক পবিত্ৰ আৰু দেহহীন হ'বলৈ বাছি লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। মই আপোনাৰ সৎ ইচ্ছা পূৰণ কৰিব আৰু ধাৰ্মিকতা কামৰ উৎপন্ন কৰি আজি জ্ঞানেৰে চলিছোঁ। মই সকলো প্ৰাৰ্থনা খ্ৰীষ্ট যীশু নামত খুজিছোঁ, আমেন। অতিৰিক্ত অধ্যয়ন ৰোমিয়া 8 অধ্যায় 1 আৰু 2 পদ। ইফিচিয়া 2 অধ্যায় 8 পদৰ পৰা 10 পদ। গালাতিয়া 4 অধ্যায় 3 পদৰ পৰা 5 পদ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তুটো যুগুতালে পাষ্টৰ ক্ৰিছদেৱৰ যোগেদি। গতিকে আজি দিনটোত পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মা